Hello guys, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল আজি যেহেতু সানডে গতিকে ভাবিলো বহুত দিন ভিডিও দিয়া নাই সানডে স্পেশাল কিবা এটা লৈ আহিছো আপোনালোকে হয়তো থাম্বনেল দেখি গম পাইছে ভিডিওটো কি হ'ব গৈ আছে গতিকে ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকক বলক আমি ভিডিওটো আৰম্ভ কৰো গাইস ৰাতিপুৱা এটো বজাৰত গৈছিলো বজাৰ পৰা এটো লৈ আহিলো দোকানতে পাছি কুছি আনি ৰেডি কৰিছো এটো এতিয়া প্ৰথমে আমি ধুই লম অলপমান এটো ধুই লোৱাৰ পিছত ইয়াত এতিয়া মছলা পাতি খানিব লাগিব মছলাৰ ভিতৰত আমি লৈছো জিৰা জলকীয়া ধনিয়া পাউডাৰ আদা নহৰু পেষ্ট আৰু লগতে লৈছো অকনমান পিঠাগুৰি আৰু ভিডিওত দেখুৱাৰ দৰে চিকেনটো কাটি লৈছো যাতে মছলাখিনি ভিতৰলৈ ভালদৰে সোমাই যায় আৰু মছলাখিনি ভালদৰে খানিবৰ বাবে অলপমান পানী মিহলাই লোৱা হৈছে আমাৰ মছলা খানা হৈ গল এতিয়া আমি এটো মোটামুটি 2 ঘণ্টা মান ৰাখিম বেছি নাৰাখো কাৰণ এতিয়া আমাৰ সময়ও নাই 2 ঘণ্টা সময় ৰখাৰ পিছত আমি ফ্ৰাই কৰিম গাইস এটো আমাৰ এতিয়া 2 ঘণ্টা হৈ গল মছলা খানি থোৱা এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আগে পিছে বনাইও পোৱা নাই কেনেকুৱা হয় নাজানো আজিবা প্ৰথম হল চিকেন ফ্ৰাই বনাইছো খাই কেনেকুৱা লাগিব এটো নাজানো তেনেকে কিন্তু বনাবলৈ চেষ্টা কৰিছো লগতে আপোনালোকক দেখুৱাই আছো একেবাৰে শেষলৈকে আপোনালোকে ভিডিওটো চাই থাকক আমি টেষ্টি কেনেকুৱা পালো গোটেইখিনি আপোনালোকক কৈ দিম এতিয়া মিঠাতেলখিনি ইয়াৰ জুখত এটো ডুবি যোৱাকে দি লৈছো ইয়াত দি দিছো এটা আমি লৰাব লাগিব এটো ভালদৰে এতিয়া সিজাই ল'ব লাগিব ভালদৰে সিজা পিছত এটো আমি সাইড কৰি ৰাখি লম এটো ফ্ৰাই কৰা হৈ গল এতিয়া আমি এই কাহিখনত টুকি থৈ দিম বাকি ইয়াত যিখিনি তেল বাহি থাকিলে বহা তেলখিনি আমি এতিয়া এটো গ্ৰেভি বনাম গ্ৰেভি বনোৱাখিনি আপোনালোকক দেখাই আছো চাই থাকক ভিডিওটো গ্ৰেভি কাৰণে এতিয়া পিয়াজ দিছো পেষ্ট কৰি থোৱা আছিল কিনি বিলাহী দি দিছো আৰু এখিনি আদা নহৰু এটা এখিনি আলুগুটি যেহেতু আমি খাই ভাল পাওঁ মাংসৰ লগত সেই কাৰণে আলুগুটি দি দিছো এখিনি জলকীয়া দি দিছো নিজে খাব পৰা জুখত দিছো আৰু আপোনালোকে কেতিয়াবা বনালে নিজে খাব পৰা জুখত দিলো বেছি জ্বলা দি লাভ নাই এটা ইয়াত অলপমান আমি জুখত গৰম পানী দি লৈছো এতিয়া আমি ইয়াতে চিকেন ফ্ৰাইটো ইয়াতে দি দিলো দি এতিয়া আমি ধুনীয়াকৈ ঢাকন মাৰি থৈ দিম এতিয়া আমাৰ বনোৱা কমপ্লিট হৈ গল এতিয়া শেষত ইয়াত ধনিয়াখিনি আমি ছটিয়াই অলপ সময় ৰাখি থম গাইস ফাইনালি আমাৰ খাবলৈ ৰেডি হৈ গল
মজা ফিনিশ দি দিলোঁ আগত এনেকৈ খাই পোৱা নাছিলোঁ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে বহুত টেষ্টি মানে মাংসটো দোকানত কাটি পেলাই ইয়াত বনাই খাই যিমান টেষ্টি লাগে এনেকৈ গোটেই গোটেই বনাই আপোনালোকে এবাৰ খাই চাওক যদি মই মিছা কথা কৈছোঁ আপোনালোকে এবাৰ ঘৰত বহি খাই চাওক বহুত টেষ্টি আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব